তো ফ্ৰেণ্ডছ ভাই লগ আৰু সবকে কৈছে মজা লাগিলে ঠিক আছে ও একদম চালিয়া লাগিছে ঠিক আছে মূৰ চুৰ ধুই লোৱাৰ পিছত মানে এতিয়া মোৰ বেয়া জোচ পাহাৰ বগোৱা কথাটো যিমান ভাল লাগে সিমান কষ্ট ফ্ৰেণ্ডছ ফাৰ্ষ্ট ডে ইন পাটকাই পৰ্বতত আমি গৈ আছোঁ উঠিবলৈ বগাবলৈ পাটকাই পৰ্বত আপোনালোকে জানেই কিহৰ কাৰণে ফেমাছ কয়লাৰ কাৰণে বহুত ফেমাছ এতিয়া জাষ্ট ওলাইছোঁ ঘৰৰ পৰা জেঠাইঘৰ এইখিনিতে আছে ঠিক আছে এতিয়া আমি পাহাৰৰ ওপৰলৈ যাম আৰু আজি চাগে মানে ভালকৈ এক্সপ্ল'ৰ কৰা নহ'ব পাহাৰখন বহুত বিশাল যিহেতু তো কাইলৈ আকৌ যাম সেইটো কাৰণে ছাবস্ক্ৰাইব কৰি থওক যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়া ব'লক যাওঁ কি হয় চব দেখাম আপোনালোকক এতিয়া জাৰ্ণি ষ্টাৰ্ট তো মোৰ লগত আছে আতিক আৰু নজমুল আতিকে পিছৰ ৰঙা পেণ্ট পিন্ধি থকাটো হৈ গ'ল মোৰ কেকাৰ ল'ৰা আৰু সেয়া মোৰ মমাৰ ল'ৰা আমি তিনিটাই গৈ আছোঁ পাহাৰ বগাবলৈ এতিয়া পাহাৰ যদি বগা আপোনালোকৰ কাৰণে মই চালিয়া বস্তু আনিম কি জানেনে পাহাৰ বগাই বগাই কপ ফুল আনিছোঁ আপোনালোকৰ টিকনি মেলা গানে মই কালি কৈ আছিলে মায়ানগৰৰ মিঠা বগৰী কি আছিলে নজমুল কালি যে ট্ৰেইনত কৈ আছিলে যে মায়ানগৰৰ মিঠা বগৰী খালে জীৱনৰ পাবা ভাল লগৰী খালে জীৱনৰ মায়ানগৰী মিঠা বগৰী এফালে বেছি ওপৰ হৈছে নি জাষ্ট ষ্টাৰ্ট কৰিছোঁ জাৰ্ণি ভাগৰ লাগিলেই ষ্টেমিনা একেবাৰে নাইকিয়া হৈ গৈছে আকৌ জিমলৈ যাব লাগিব ৰেগুলাৰকৈ তেতিয়া ষ্টেমিনা আহি যাব এতিয়া ফাৰ্ষ্টকৈ ভিউটো দেখাইছোঁ চাওক আৰে ভাই ওপৰত পহাৰ গোটেই চাহপাত খেতি কৰি থোৱা আছে আল্টিমেট ভিউ এইটো মানে সেই ওপৰলৈকে নেকি তলৰটো ন এই গোটেইখিনি আমাৰ জেঠাইহঁতৰ হয় মানে ছোটা মালিকহে এয়া তোমালোকৰে তো ফ্ৰেণ্ডছ আমাৰ এতিয়া ট্ৰেকিং ষ্টাৰ্ট হৈ গ'ল বাপৰে বাপ পানী খাবলৈ ঝৰ্ণা নে আই বাবা দেখিছেনে কিমান থিয় আই ফাটিছে কিতনা কষ্ট হৈ ৰহা হে ৰাইজ কিন্তু ভাল লাগিছে এতিয়া আমি বাগানত আছোঁ ঠিক আছে মানে ভাইটিৰ মতে আমি এতিয়ালৈকে পাহাৰ বগোৱাই নাই মেইন পাহাৰ আমি যামহে কিন্তু এতিয়াই ফাটি গৈছে আমাৰ এতিয়ালৈকে ষ্টাৰ্টিং হোৱাই নাই ভিউটো চাওক এইটো চাওক নজমুল কেনেকুৱা লাগিছে পাহাৰ বগোৱাই নাই দিবলৈ এতিয়ালৈকে ই চব পটককৈ ক'ত গৈ পাই গ'ল আমাৰ মানে ইমান মানে এনাৰ্জিয়ে নাই সিহঁতৰ একো নাই মহে ফাটিছে বেছিকৈ নদী ফুলজাৰু গছ এইটো জাৰু ন এইয়ে জাৰুকা গছহে বোলে পাহাৰ বগোৱা কথাটো যিমান ভাল লাগে সিমান কষ্ট মজা লাগে যিমান ইটা পাতা আৰু বহুত দূৰ আছে নেকি আচ্ছা মেইন পাহাৰ সেইটো দেই ৰাইজসকল আমি মানে ট্ৰেইলাৰত আছোঁ পিকচাৰ ভি বাকী তাতো থিয়া এটা দেখিম নি পাহাৰৰ লেয়াৰ আছে এটা লেয়াৰ তুলিলে আৰু এটা দেখা যায় এতিয়া আমি বস্তি পাম কি বস্তি কয় সেয়া ওপৰত দেখিছেনে সেইটো হ'ল নগা বস্তি ওপৰত আপোনাৰ চাৰ্চো আছে গীৰ্জাঘৰ সেইফালে যাম নেকি আমি কি পৰিছিলে এতিয়া নজমুল এতিয়া পৰিছিলে পাতেৰে শ্লিপ কৰি দিছে গোটেই মই ভাল মানে মমা ভাগৰ জোতা পিন্ধি আহিছোঁ যোনটো পাহাৰৰ কাৰণে স্পেচিয়েলি বনোৱা হৈছে মামা সেইকাৰণে মোৰ ইমান প্ৰব্লেম নাই শ্লিপ মৰা নাই বাৰু ভৰিখন ভাই জংঘল পাহাৰ
ধেৰ কিবা কিবি আৰু ইয়াত এতিয়া আপুনি অকল কয়লা খনিৰ যোনবিলাক গাড়ী আছে সেইবিলাকহে দেখিব দেখিছে ৰাইজ কয়লা খনিৰ পৰা যোনবিলাক কয়লা লোড থকা গাড়ী থাকে সেইবিলাক দেখিব ছালতে থাকোঁ বোলো চশমা পিন্ধো তো ফ্ৰেণ্ডছ পাহাৰৰ আধা অংশ উঠাৰ পিছত যিসকল লোকে আপোনাৰ বৌদ্ধ ধৰ্মাৱলম্বী লোক আছে ঠিক আছে তেওঁলোকৰ শ্মশান আছে আৰু শ্মশানখনৰ লগতে তেওঁলোকৰ মন্দিৰ এটাও আছে বলকচোন চাওঁ কেনেকুৱানো এইটো মই শ্মশান ঘৰ য'ত আনি তেওঁলোকৰ নিয়ম নীতি কৰে ইয়াত আনি তেওঁলোকে দেহটো জ্বলায় সেইডোখৰতে একদম পাহাৰৰ ওপৰত দেখিছেনে ৰাইজ সেইপিনে পৰা তললৈ আপুনি পৰিলে খতম আৰু বহুত হাইটত আছোঁ এতিয়া কিমান ধুনীয়া এটা লোকেশ্যন তললৈ নামোতেহে ব্ৰেকটো মাৰিবলগীয়া হৈ যায় দিগদাৰ লাগে ন ভৰিৰ কথা কৈছোঁ আমাৰ গাড়ীতে গুচি যায় খালি চব্বাৰ গাড়ী গাইজ কয়লা ভৰ্তি ট্ৰাকবিলাক আপোনালোকে দেখিব পাইছে পাহাৰৰ পৰা একদম মানে কয়লা আনিতে আছে ইমান গাড়ী তাত মানে তো ফ্ৰেণ্ডছ এয়া হৈ গ'ল ক'লা সোণ অৰ্থাৎ কয়লা যোনটো পাতকাই পৰ্বতৰ পৰা তেওঁলোকে খান্দি আনি আছে আমি এতিয়া ওপৰলৈ গৈ আছোঁ আমাৰ জাৰ্ণিটো শেষ হোৱা নাই প্ৰায় 80% আমি কভাৰ কৰিলোঁ 20% মান বাকী আছে যাওঁ বলক পূৰা ভাগৰ লাগিছে দেই ফ্ৰেণ্ডছ আমি অলমষ্ট টপত আছোঁ এতিয়া ঠিক আছে সেইফালে অকণমান বাকী আছে আৰু দেখিছেনে শেষে আৰু এইটো হৈ গ'ল কয়লা যোনটো কয়লা খানিৰ পৰা ৰিয়েল কয়লা ওলায় সেইটো এনেকুৱা টাইপৰ থাকে ঠিক আছে একদম চালিয়া এইটো ডাইৰেক্ট কয়লা খনিৰ পৰা অনা কয়লা হয় আনি মেলি এনেকৈ থয় তেওঁলোকে দেখিছে থৈ মেলি আপোনাৰ গাড়ীত ভৰাই লৈ যায় আৰু তাৰপিছত আৰু কিবা কিবি চাগে কৰে ট্ৰিটমেণ্ট তাৰপৰা তো ফ্ৰেণ্ডছ বহুত হেপী কাৰণ ফাইনেলি আমি আহি পালোঁ টপ অফ দ্য মাউণ্টেইন পাহাৰৰ শিখৰত একেবাৰে শিখৰত যোনটো আৰু এইটো ফিলিংছ কথাৰে মানে ব্যক্ত কৰিব নোৱাৰি ফ্ৰেণ্ডছ তো এইটো মোৰ জীৱনৰ চবতকৈ হাৰ্ড মানে ক্লাইম্বিং আছিলে মাউণ্টেইন ক্লাইম্বিং মই ইয়াতকৈ চাগে কষ্ট কোনো ক্লাইম্বিঙত পোৱা নাই আৰু চবতকৈ ওখ যোনটো ক্লাইম্ব কৰিছোঁ আজিলৈকে মই এইটোৱে আছিলে পাতকাই ঠিক আছে লেডু মাৰ্ঘেৰিটা বা কিছুমানে তিনিচুকীয়া পাহাৰ বুলিও ক'ব তাত এই মোৰ পিছফালে দেখিব পাইছে ক'লা সোণৰ ডোম ক'লা সোণ মানে কয়লা তো ইয়াত মষ্ট অফ দ্য মানে পিপল চবেই কয়লাৰ বিজনেছৰ লগতে জড়িত চিধাকৈ হওক লাগে বেকাকৈ হওক নাহে উল্টাই হওক পুল্টাই হওক বেছিভাগ মানুহ কয়লা বিজনেছেই কৰে ইয়াত বহুত ভাগৰ লাগিছে অৱস্থা বেয়া ঠিক আছে আৰু বহুত নামিবলৈ আছে এতিয়া দেখাত যিমান এনেকৈ সমান দেখাইছে বহুত কষ্ট হয় নামিবলৈ ইমান সমান নহয় আৰু ফ্ৰেণ্ডছ মানে কি আমি ভাবোঁ যে পাহাৰটো বগোৱাটো বেছি কষ্ট নমাতকৈ একচুৱেলি উল্টা তাৰ ঠিক আছে বগাওঁতে কষ্ট হয় ঠিক আছে মানিছোঁ কিন্তু নামোতে বেছি কষ্ট হয় নামোতে আপুনি মানে ভৰিখন কণ্ট্ৰল কৰিবলগীয়া হয় প্ৰত্যেকবাৰেই যাতে স্পীড বেছি গুচি নাযাওক বহুত কষ্ট নামিবলৈ ভাল লাগিছে এনেকুৱা এক্সপিৰিয়েঞ্চ এটা পায় এনেকুৱা লোকেশ্যন এটাত নিজকে মানে চিনি পাব পাৰি এইবিলাক জেগা ঠিক আছে যেতিয়া আপুনি চব বস্তুৰ পৰা আঁতৰি থাকিব ন তেতিয়া আপুনি নিজৰ লগত থাকে আৰু সেইটো সময় মানে মই ক'ম আপুনি ইম্প্ৰুভ কৰে গ্ৰ' কৰে সেইটো সময়তহে মানুহে গ্ৰ' কৰে ঠিক আছে তো নিজৰ দিমাগৰ মগজৰ দুৱাৰ খুলিব হ'লে পাহাৰলৈ যাব লাগিব নাইবা ঘৰত থাকিলেও আপুনি নিজৰ লগত সময় কটাব লাগিব কেনেকৈ কটাব তো মই কি কৰোঁ যেতিয়া অলপ মানে বেছি দেখোঁ যে ক্ৰাউডেড হৈ গৈছে মাইণ্ডটো ঠিক আছে তো মাইণ্ডটো যদি বেছি ক্ৰাউডেড হৈ যায় বা বেছি ভিৰ লাগিব ধৰে তেতিয়া মই ফোনটো অফ কৰি দিওঁ কেতিয়াবা 2-3 দিনলৈকে মই ছুইচ অফ কৰি থওঁ ফোনটো পূৰা ছ'চিয়েল মিডিয়াৰ পৰা আঁতৰি থাকোঁ ছ'চিয়েল মিডিয়া ইউজ নকৰোঁ অকলে থাকোঁ নিজৰ কথাবিলাক এখন ডায়েৰীত লিখোঁ তো এনেকৈ কৰি মেলি মানে নিজকে বিচাৰি পোৱা যায় সেয়াই আৰু কি কয় জানা তথাপি পইচা আছে নে নাজানে মোৰ পইচা আছে এয়া ক'লা সোণৰ খেতি মানে
ইয়াৰ মানুহবিলাক পইচাই পইচা ভাই ব'লা যাওঁ আমি আমাৰ নাই পইচা আমি দুখীয়া মানুহ চব কিনি ল'ম বাপেকে খং উঠিব চিনি পোৱা নাই পাহাৰ বগাই ভাইজানৰ অৱস্থা বেয়া যিটো ডাইলগ মাৰি আছে মই কেমেৰাটো অন কৰিছিলোঁ এই ঘৰটো দেখাবলৈ আপোনালোকক অ' মাই গড পাহাৰৰ ওপৰত এনেকুৱা এটা ঘৰত আৰু কি লাগে জীৱনত মইতো ইয়াত থাকিবলৈ বহুত বেছি হেপী হ'ম আপোনালোকে কওকচোন ইয়াত থাকিবলৈ বিচাৰে নে নিবিচাৰে ফ্ৰেণ্ডছ পাহাৰৰ পৰা নামো মানে মাথা চাথা গৰম হৈ বিচাৰে তো পাহাৰৰ পৰা বৈ অহা পানীৰে মূৰ চুৰ ধুই ল'লোঁ তাৰপৰা ফ্ৰেছ লাগিছে বহুত ফ্ৰেণ্ডছ ৱেইট এতিয়া বহুত কিবা কিবি বাকী আছে চাই থাকক গাই কপা ফুল আনিছোঁ চেংৰি কে টিকনি মে লাগানে মই বঢ়িয়া হৈছে তো ফ্ৰেণ্ডছ ভাই লগ আৰু চবকে কৈছে মজা লাগিলে ঠিক আছে একদম চালিয়া লাগিছে দেখিছে মূৰ চুৰ ধুই লোৱাৰ পিছত মানে এতিয়া মোৰ বেয়া জোস্তা আহিছে আশা কৰোঁ একদম চালিয়া ভিডিঅ'টো চালিয়া লাগিছে আপোনালোকৰ আৰু চালিয়াকে লাইকটা চালিয়াকে কমেণ্টটা চালিয়াকে শ্বেয়াৰটা মাৰি দিব মানে চব চাল মানে কাৰণ আমি চালিয়া মানুহ সকলোৱে লাগে চাল মানে ঠিক আছে পাহাৰ এও পাহাৰ য'ত আছিলোঁ তাতো পাহাৰ এতিয়াও পাহাৰ যাম পাহাৰ খাম পাহাৰ মানে পাহাৰত খাম ঠিক আছে পাহাৰ নাখাওঁ ভাই লগ মজা লাগিছে আৰু মোৰ লগত কেতিয়াবা ফুৰিবলৈ আহিলে ইয়াত লৈ আহিম এদিন আপোনালোকক গৈ থাকিব নিজে সঁচাকৈ ভাল লাগিব আৰু মই কি ক'ম তোমালোক ক'লে বেছি ভাল লাগিব ন আপোনালোক ক'লে বেছি সন্মান জাতীয় বস্তুটো হৈ গৈছে লগৰ ফিল অহা নাই তো লগৰ কাৰণে তোমালোকক কৈছোঁ মই একে দুই আফজল ভাই জুই বুলি কমেণ্ট কৰি দিয়া পিছ